সকলোকে নমস্কাৰ। এয়া আমি নামঘৰলৈ আহিলোঁ, কাৰণ আমাৰ জেঠমহীয়া কাজ আৰম্ভ হৈছে। আৰু জেঠমহীয়া কাজ বুলি ক'লে আমাৰ ভাগৱত পাঠ হয়, আৰু তাৰ কাৰণে এখন আসন পতা হয়। সেই আসনখন আজি আমাৰ পতা হ'ব। তাৰ কাৰণে আমাৰ গাঁৱত আজি শোভাযাত্ৰা হয়, নাম কীৰ্তন কৰা হয়, তাৰেই প্ৰস্তুতি চলাই আছে। আপোনালোকে দেখিছে সেয়া আসনখন চাৰিজনে কান্ধত তুলি লৈছে আৰু এয়া নাম কীৰ্তন কৰি আছে। এতিয়া আমি কিছু সময়ৰ পাছতে আমি গাঁওখন ঘূৰিম। সকলোৰে পদূলিয়ে পদূলিয়ে ৰাইজক আশীৰ্বাদ কৰিব। খুব ভাল লাগে। আপোনালোকৰ ফালে বাৰু জেঠমহীয়া কাজ উদযাপন কৰেনে? জনাবচোন। আমাৰ কিন্তু খুব ভাল লাগে। সৰুৰ পৰাই দেখি আহিছোঁ, যিমান দূৰ দূৰণিলৈ বিয়া দিয়া বা হ'লেও এই জেঠমহীয়া কাজখনত আহি যায়। ভাল লাগে। এয়া আমি আৰম্ভ কৰিলোঁ। জেঠমহীয়া কাজৰ আমাৰ যি ধান শোভাযাত্ৰা হ'ব, এয়া আমাৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে দেখিছে। মই কিন্তু নাম কীৰ্তন খুব ভাল পাওঁ। আপোনালোকে ভাল পায়নে? অৱশ্যে ভাল পায়েই নহয় জানো। যেনেকৈ ঢোল তালৰ মাত শুনিলে থাকিব নোৱাৰোঁ, ঠিক তেনেকৈ নাগাৰা বা কুলকুলি মাত শুনিলে আমি থাকিব নোৱাৰোঁ। এই দিনটোৰ বাবে আমি ৰৈ থাকোঁ। এয়া মা দেখিছে আপোনালোকে। এয়া আমি সকলোৱে এতিয়া আকৌ নাম কীৰ্তন, এয়া আমি প্ৰসাদ খায়ো গৈ আছোঁ মাজে মাজে। পদূলিবোৰ যিবিলাকে প্ৰসাদ আমাৰ মানে আগবঢ়ায়, সেইবিলাক খাই খাই আমি নাম কীৰ্তন কৰি আছোঁ। এয়া আহি আহি আমাৰ পদূলিমুখ পালোহি। এতিয়া আমাৰ পদূলিমুখত আমি সেৱা জনাম, ৰাইজৰ আশীৰ্বাদ ল'ম। এয়া দেখিছে। এনেদৰে আৰু এয়া আমাৰ শিৱ মন্দিৰ পালোহি। এয়া আমাৰ গাঁৱৰ ৰাইজ শিৱ মন্দিৰটোত অলপ নাম কীৰ্তন কৰি আমি আকৌ আমাৰ মন্দিৰলৈ ৰাওনা হ'ম। এয়া আমি আহিলোঁ ভাত খাবলৈ। এইজনীক চাবচোন, একেবাৰে ডাঙৰ ছোৱালীৰ দৰে ভাত খাব ধৰিছে। নিমখ লৈছে, ভাত খাইছে, একেবাৰে নিজে খাব মানে, আৰু মাককো খুৱাব নিদিয়ে, কাকো খুৱাব নিদিয়ে। দেখিছে। এতিয়া আমি খাই লৈ আকৌ ঘৰলৈ যাম। ঘৰৰ পৰা আহি আকৌ গধূলি নাম কীৰ্তন হ'ব। খুব ভাল লাগে আজি। কাইলৈ আকৌ দিনটো ভাগৱত পাঠ কৰিব। এনেদৰেই আজিৰ দিনৰ ভাগ শেষ হ'ল। বাই।